এই চুকু ক'তে তই আজি কলেজৰ প্ৰথম দিন মোৰা যাবা আৰু ইয়াতে কি কৰি আছে শান্তি থাকবাও নেদা ই তাৰমানে তাতেহে আছে পূজা কৰি ৰাতিটো পুৱাৰ পৰা আটা ভাৰবাৰ হ'লে শান্তি থাকবাও নাপাম ক'তে তুহুন আজি ইমান দেৰি হ'ল মোৰ আহি নতুন নতুন প্ৰথম ফাটাব পেটই আজি আমাক চুকৈ দেৰি কৰিছি হাগবা গেছি হাগুৰা চালা চেৰেনি বৰেৰ পুৱাই পাই ছাগালৰ দৰে বেবা বাহা গৰুৰ দৰে হেমলাবা বাহা শান্তি থাকবাও নেদা কিবা পেটই আজি ফাটাব আজি ইমান দেৰি হ'ল মোৰ ৰয়ে ভাই কলেজখন তই চিনি পানা পাম ৰাস্তাৰ মূৰতেতো হ'ব কথা পাতি থাকবি না যাবি ইটাইৰে কৰা ভাই গোটেইকেইটা আহিলো ৰচো এতিয়া ৰুমটো বা কোনটো উইলাম কিবাকে আমি তিনিটা আহিলো কেলেংকাৰীত দেখা দেখি নাই আহিব দে সি ক'ৰবাত কিবা জটপট লাগি আছে কিজানি কেলেং লাগি থকা ভাই এতিয়া কথা পাতি থাকবা এতিয়া ৰুমত পেটো আহিছে কিজানি কিয়ে ভাই আধা ঘণ্টা হ'ল ইটাক লগি পেটৰ দেখা দেখিয়ে নাই তাকে তোৰ ময়ো ভাবছো ভাই সিদিনা আমি সিয়ান ফেলা স্কুলত পঢ়ি আছিলো আজি কলেজো পাই গেলো হৈও তয়ে ভাই সিদিনা সিয়ান ফেলা স্কুলত পঢ়ি আছিলো আজি আজি ভালকে নকাই কিয়া গৰু চুৰ হাওলা গৰু কাক গৰু চুৰ বুলি কৈছে তাই একে চৰে ইতেনে কি কৰবি তই কি কৰবি একো কৰবা নৰো কাৰণে তই ইমান দম দি আছা নহলি যাওৱে ঘুমো তহঁতো কিবা কাজিয়া কৰি থাকা পেটুৱাইছি কিয়াই চলিহাত কেমা খবৰ তোহাৰ কিয়া লাগে তোক হা কি কলি তই মিছে কি কৰিলি তই তোৰ পেটটো হৈ মাৰিব তোক কি কয় মই ইয়াকে ক'লো নাই মই কিবা ভাবি আছিলো নহয় মানে ছাৰ কি কম আপোনাক কিয়া কবা নৰা দেখোন কিবা পেটি সুধি থাকে নহয় মানে লকডাউনত খাই মই ছাৰ ময়ো আপোনাৰ দৰে পেটো হৈ যাব খুজিছিলো খালাক ই আৰু খালা দিবাৰ ই আৰু কি কৈ দিলা এইবাৰ তই কাক পেটো বুলি কৈছা চেজা দেখোন কিবা নহয় ছাৰ মই কেলেংকাৰীৰ কথা কৈছিলো চুকু তই বোলে আজিকালি দিনত দিনটো হাগি থকা কচ্ছা ই পেটো আৰু ক'ত গম পালাকে মই হাগি থকা ই বস্তা না ই য'তে ত'তে যি টি কথা গম পাই যায় নহয় ভাই মই কৈছো তোক এক ক্লাছে যাবা দি তোক দি আছো কি হ'ল ধুন কি ফুচুৰকে বকি আছা নহয় মানে ছাৰ মোৰ আৰু হাগা লাগছি কি কহাই তোৰ আৰু হাগা লাগে তই মানুহ মাৰি পেলবি ছাৰ এনেকে হলে পৃথিৱীত এটাও মানুহ বাচি নাথকিলা গৈ কি কলি নহয় মানে ই যদি কথাই দিয়ে মানুহ মাৰি ফেলবা পাৰে আৰু পৃথিৱীত আকৌ নালগিলাকে বন্দুক চন্দুক নালগিলাকে সঁচা কথা কৈছা ভাই তই চলে কুকুৰহাত মই সেই মাৰাৰ কথা কৈছো নেকি কি মাৰাৰ কথা কৈছি ভালকে বুজাই কওকচোন ছাৰ আমিও বুজি পোৱা নাই ভাক মই এতিয়া হেগলা বুজা পাইছো নেকি কিতাপ বুইলো ছাৰ কোনখন কিতাপ বুইলামনো বায়'লজি বুইলো সেইখানতো মই জানবা পাৰি গেলো ময়ো নানলো মই বেগত ভৰাই ফেলে উইলে থৈ আহিলো কিতাপ নানাকে কলেজত কি কৰবা আহিছা তোন সেইটো আৰু সুধবা লগা কথা না ছাৰ এতিয়া আপি চাবা আহিছি ই কেলেংকাৰী আহিলে কেলেং লাগাবা ইয়াক কি কহাই কেলেংকাৰী তই সঁচা কথা কৈছো ছাৰ ৰাস্তাত বকি আহিছি নহয় আপোনাৰ আপিটো কোনে ৰে এই কেলেংকাৰী আইছা ন তই বহিছা না মনে আছা ন তোক মই কিয়া সঁচা কথা কলি দাই লাগে মই সঁচা কথা কৈছো তোক ছাৰ ৰাস্তাই দি বকি আহিছি কি কয়ে ই চকু তোৰ কিন্তু ভাল দেখা নাই দে মই ছাৰ আপনি কেলেংকাৰীৰ কথা বিশ্বাস কৰে না কিয়ানো নকৰব ভাই এনাও ছাৰৰ আপিটো থৌগা দেচোন কি কলি তই নহয় মানে ছাৰ মই অলপ মানে ফূৰ্তি কৰিলো দকচোন কিয় ফূৰ্তি কৰা বুলি মিছা কথা ক'ব লাগে ছাৰৰ আপি এনাও থৌগা দেখছি না ছাৰ এৰ মুখৰ পৰা ওলাই বসছি ইটা কওক মই মিছা কথা কৈছো না সঁচা কথা কৈছো মস্ত অখত তুহুন কলেজক আহ যদি ভালকে আহিবি কিয়া পেটো তোৰ বাইপেৰ কলেজ বুলি ভাবছা মনে থাকে তই আৰু কি কৈ দিলি আকৌ নহয় ই ভালে কৈছি দেখছি না ছাৰ আপোনাক গালি পাৰবা ধৰছি কিমান অক্ষত গম পালাক না ইটা কেলেংকাৰী তই সঁচা কথা কৈছাই এহাক দিবা লাগব কিবা এটা শিক্ষা ছাৰ যি দে সোনকালে দক উলিয়াই দিব না কি কৰব যা তুহুন এটাকে ওলবেৰে পৰা যাম নকৰো যা তোৰ ক্লাছ বৰ বেছি কথা বকি থাকে এনাও ভাই মোৰ হামি আছিলে ইয়াৰ লগত কথা পাতি টাইম লছ কৰি থাকবা নালাগে চাল্লা আজি কলেজৰ প্ৰথম দিনটোতে কেলেংকাৰী এনা কৰছি ইয়াক কোনবাদিনা এনাকে দিম মোৰতো বয়া খং উঠি আছে কিন্তু ভাই ইয়াক মই লাগাল পালি ইটাই ঘুইচাম দবৰি লাগতে চৰে কিবা কৰি দিম ইয়াক আজি কলেজৰ প্ৰথম দিনটোতে এনা কৈ দিলা কেলেংকাৰী এক মই ভাই সকলোৰে দিন আহিব একদিন যদি বামনৰ একদিন শুদ্ৰ সিদিনাই সি ক'ত পলাব
সবৰ কা ফল মিঠা হতা হে থৌ আই তোৰ হিন্দী দে হ'ব দে অলপ এনে ক'লো আৰু তাতে আৰু কিবা কৈ থাকা না আজো ভাই ইটা কেলেংকাৰী কিবা এটা শিক্ষা দিবা লাগে যো